টুটু আও বুলা লাইছো বা ই বাবা এনে আইএস অফিসার দুটা লোক পাইছি দেখে দাও দাঁতটো এনে দাঁত গলা এ পাইছা না কৈছো কৈছো নমস্কাৰ গাইছ নতুন এটা ভিডিঅ'লৈ স্বাগতম বহুত দিনৰ মূৰত ভিডিঅ' বনালো টপ কেমান চাম মোক কেমান চাবি তই এতিয়া মই এই জংঘলখন ক'ত লৈ আহিছা এই ৰাইছ বঢ়িয়া আজি বতাহটো ভাল না বঢ়িয়া বতাহ নাজাৰা দেখা পাইছো নাজাৰা এই নাজাৰা ৰাইছ ধুনীয়া নাজাৰা কি মই ভেৰি লৈ যাম এতিয়া এই ইচ্ছা ৰাইছ কি ধুনীয়া নাজাৰা তলে আহি পকাত 10 টাকা টকাৰ মই কি আবু ধাবিত লৈ যাম তই মোক এই ৰাইছ এটা কবৰস্থানৰ মাজত লৈ আহিছে ৰাইছ ই মোক এটা পুতপয়ে নেকি মোৰ এনেকুৱা লাগি আছে আমি আম খাওঁৱে আগত আম আছে নেকি অ' বা মই ছিঙি লৈ যাম সিংবা বালি সিং যাও বা হা সিংবা সিং এই ৰাইছ জামান লৈ যা আম চাওঁ ৰ আম যদি ছিঙবা পাৰোঁ লৈ যাম চলকে খাম ঘৰতে জালাৰ লগত দে ৰাইছ দেখাই আছোঁ দে ৰাইছ ভিতৰত আহিলো এটা বস্তু দেখাই দিছো এই চাওঁ আম যে আম খাব কলমি আছে ই কম বুলি কৈছে ৰাইছ মোক হে চিংবা নৰা পাই গেলা উঠবা পাৰবি হা উঠ যা উঠ পল্লি খালি মৰে একো নাই দে বা কিবা এটা দিয় কি কিবা এটা দি উঠবা নৰা পা আছোন ভিতৰত যাচোন মই এদিন কাৰণে উঠি গৈছিলো উঠি যাই পাছছো এই চা পৰি আছে পাইয়া পৰি থকা দুটামান পকা আম নাখাবি পাই গেলা পৰা বেয়া মই ল'ম লৈ যোৱা বেগত লৈ যা নৰি অ পাতো একদিন দিনত আহিবি সোনকালে আহিবি 11টা বজাত আমি আম পাৰিম যা গম পাইছা না 11টা বজাত আহিবি পা আম পাৰি তই ঘৰত লৈ যা খানি খাম যা মই হাফ পেণ্ট পিন্ধি উঠবা লাগব ওপৰত তই নৰা পা উঠবা তই সেইদিনা সামান্য এডাল সৰু গাছত উঠা তোৰ ঘূ বাহিৰ গৈছে আমৰ গাছত উঠবি আৰু আগত দেখি যাব নৰা পা মাৰা যাব লাগব সাপ চাপ হ'ব নেকি হাঁহ পাছো পাতে সেইদিনাখন আহোঁতে ফেচকাকে দি যাচ্ছে এই নাজানা গিলা এনে কন চাই কি নাজাৰা আছো সাঁতুৰি মই নাপাবা যৌ এই গিলি দিব তকতে অজগৰ আছে এনে কব্ৰা আছে উঠবি নাকি আম আছে পা উপকাৰক একো উপকাৰ কৰা নাই যে মোৰ দুনিয়াৰ লছে কৈছা বগলী কণা হ'ব তই পাৰিবি না আম এই নৰা হাফ পেণ্ট মাৰিব লাগব এনেকে আৰু ওপৰত যাওঁতে পৰিম অপা মই ওপৰত আৰু পৰিছে ভাঙব মোৰ যোৱা নৰি যোৱা চিনাকি জয় মই ধৰছি আপা চাহ খোৱাব বুজে এ তই দেখোন আহিবাই নাপাবি খালি চাহ ক'ত থাকা তই খাব লাগব পাইখিনি মই ইমান দূৰৰ পৰা আহিছো তই কাই আহিবা দিছিল কষ্ট হৈছে আপা মোৰ এই এটা সামান্য অলপমান নেক্সটা বিস্কুটৰ কাৰণে আহিবি লাইজ নাপা তই না বা অলপ লাইজকে নকৰা পা তই চাহ খাব লাগব আৰু আহিছে খুৱাম তই লাইজকে নকৰা পা কিহৰ লাইছ লাগে তই কি লাইছ কৰো মই 12 বছৰ এল্লো দছৰ কি লাইছ কৰো ই লাংটা হোৱাৰ পৰাই গতাই দেখিছো এক মই আৰু কি হ'ল দে ৰাইছ এই চাহ খাব গ'ল দে লগ পাই আছো চাহ খাব আহিলোঁ দে ৰাইছ ভিতৰত সোমাই গ'লি জল্দি বহুত দিনত চাহ খাব আহিলোঁ হে ৰাইজ আজিৰ দিনত এনে কি পায় চাহ খাব আহিলে নহয় না মুখখন মেলি কাম কৰ অলপ এই কিনি যাতে কিয় ভালকে ঘৰততো বহি খাই থাকা টকাৰ বাহিৰত এনেকৈ খুৱাম না হৈছে বোলে চাহখিনি হ'ব এই ৰাইছ চাহ খাব মাতি কেনে মোক খাৰবা দিছে উপায় নাই ৰাইছ একাপ চাহ এনেহে চাহপাত চেনি কিমান কি যায় সাঁচা একো নহয় দে ঘৰততো বহি বহিয়ে খাম বেয়া কৰি দিছে ৰাইছ ই যদি মোক ভালকৈ নখোৱা এতিয়া মই মুখতে হাগি দিম দে ৰাইছ ৰাইজ সদায় মাৰবা আহে না পাইছা কৈছো দিছো না আজি মুড়ি দি চাহ দিছো মুড়ি দি চাহ দিছো মোক দিয়ে বাহিৰত খাব লাগিব না মোক খুৱাম দে তক বাহিৰত খুৱাম মই সদায় দে তক কণীটো লৈ যাওঁ এইখিনি বহুত দাম হেল্ডি বস্তু পাৰিলে দিব নোলাবা বিস্কুট দিছো দেখা সদায় ভাল বস্তু লাগে দিছো আজি সেইকাৰণে মাতি আনি মুড়ি দিছো পাইছা কৈছোতো ৰাইজ খাই দামি ওলাই যাবা আন্ধাৰা হয় এই ভাল খাই আছে না ফেলি আছ ভালেই বিস্কুট ফেলি বাপেৰে কি নাম দিছিল কি হ'ব আদা দিয়া চাহ খুৱাইছো এই মাতি লৈ আহি যাওঁ দে খালোঁ চাহ তাহ খালোঁ এতিয়া ওলাই যাওঁ ৰ দেখে চুকত যাওঁ এনেই যাওঁ আৰু ওলাই লগ পাই আছোঁ দে চিপছ লৈ কিবা লয় যদি খাব পা খাবই দোকানত লৈ আহি দিবই নাপায় নিকিনি গেলা তোৰ চব লৈ কুটি এক দেখি দে ল'ব পা সেইটোৱে ল'বি আৰু লৈ এটা লো আগত গবাৰো আছে দে গবাৰো দিম দেখ নেকে বস্তু গেলা লৈছি
এতিয়া যাওঁ ৰজা খেলে দেখে আছোঁ তলত নামি যাওঁ পানী বাচিব পা দেখে আছোঁ ৰ হে ৰাইজ আহি পালোঁ আমি পানী বাচিছেচোন ৰাইজ বঢ়িয়া পানী বাচি একেলগে গটাই পানী মানে আগতে একেলগে এতিয়া নাওখন এতিয়া লগাইছে না এই অলপ আগৰ লগি আছিল পান নাওখন এতিয়া পূৰা নাওখন ফালে আহি গৈছে বহুত পানী বাচিছে কিনি নাপা একদম কম ৰাতিপুৱা বৰষুণ দিছে ইচ্ছা এ কি হৈছে কেনেকৈ ধৰি আছা এটা মক্কেল আহিছে ৰ আৰু এটা মক্কেল দেখাই দি আছোঁ মক্কেল ঘৰৰ পৰা উলিয়াই দিছে এনেকৈ ঘূৰি ফুৰে ছাগালৰ দৰে ইয়া কি নাম হিজিৰা কাহিনীটো কওঁ নেকি মই যে পেচাব কৰিব গৈছিলোঁ হা আমি চিপছ খাওঁতে এতিয়া হজমোলা লৈছোঁ বা ই বাবা এনে আই এছ অফিচাৰ দুটা লগ পাইছি হেণ্ডচিক মাছি অ ই দুটা আই এছ অফিচাৰ এটা ঘৰত নিকাম মা ই এটা নাছে কুকুৰ য'তে ত'তে মুতি দিছে মই যে অলপ ভালে আছোঁ অ হজমোলা লৈছোঁ ভদ্ৰ চলি তাৰপিছত ৰাইজ লগ পাই আছোঁ দে এক পেকেট হজমোলা আনিছিলোঁ হজমোলা পাকতো শিক লাগে এক পেকেট আনি দিহে পাছে চাইছোঁ দৰে লোক লাকলিয়ে পা ভিখাৰী বুফে নাগে তামোল খাওঁ ৰপা এতিয়া তামোল খাবি হজমোলাৰ লগত আমুল খাই মিছ কৰিম আমি কিংটা এটা আইছি সকলোটো আহে নাই ফকৰুল কচম থাকিব দে বন্ধ কৰ মই ঘৰত যাম অলপ পিছত আন্ধাৰ হ'লে চানিক ৰলা জামানা বুলি কয় খা দুৱা ভাঙি নোলাই কিয় ঘৰলৈ যাম বুলি ভাবছা ঘৰলৈ যাব আছিলি ওলো গোটাই ওলো যি আছে দেখে দিওঁ দাঁতটো এনে দাঁতগিলা এই পাইছা না কৈছোঁ কৈছোঁ কটককৈ উঠি কৈছোঁ পাইছা কেনে লাগছি মচন দেখাতে গেছি দাঁতটো এইয়া মচন দেখাতে আৰু একবাৰ খেদিছিল বিদ্যুতৰ দোকান তাতে ই মচন চাচোন ফেলাব ৰ কি ই এনে জানো মিছা আহিছিল নেকি তোৰ কিবা সেনেকৈ নুখুলে পাচি মজা হৈছে কোন হালে চব পাম জীৱনটোত চব পাম ই বোলে 5 দিন দি এসপ্তাহ দি বোলে ব্ৰাছে মাজা নাই বোলে ৰাতকেইটা তামোল খাইছোঁ দেই গেলা তাল তামোল লৈছ তই তামোল মোৰ কাৰণে তো ছবি পা ধম দে টক নিদিম টকটো দুগো দিম এয়া এটা বস্তু দেখাইছোঁ এতিয়া গু অলপ আছে ইয়া এতিয়া গু আছে অলপমান তই যদি সেই গুখিনি খাব পাৰা বা তোক 1 বছৰ ৰিচাৰ্জ ভৰাই দিম যা এটা চাকি দি গেল যা ঐ তই একো ক'বা নালাগে জাষ্ট এনেকৈ যিমান চাকি দি 1 বছৰ ৰিচাৰ্জ দিম তোক ভালকৈ দে স্প্ৰাইটে দি খা হয় না কিবা হেৰি কৰি আছে আপা শুনে ফটোখন মোক দিবি ভালকৈ ভাল এডিট কৰিম সেইদিন গেছি আৰু নিজে লৈ পেলাই কথা লৈ টানে এডিট কৰা দিন নাই পা মই কিমান 2 মাহ হ'ল ফটো এইটো নাই তই 2 মাহ নাই মই এডিট কৰি থাকিম এই কাম নাই আৰু মই ই কৰি গু খচবি শুনা গুৱে গু তাতে মানুহৰ গুটো বাদ দি শিয়াল কুকুৰ মেকুৰী চবে হাগে পিছত নদীত ভাহি যাবি ক'ত দিছিল আছে গাড়ী মৰবি ঐ শিশু বুলি ভাবব গম পৰি থাকিলে তই ফুচকেজি টানি লৈ যাব গম পাবি গাইছ আজি ভিডিঅ'টো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ ভিডিঅ'টো তাৰমানে ই কৰিলে হয় কিন্তু ইয়াই মানে সহায় হোৱা নাই লিখিত আছে দেখাইছে না দুখৰ চ' মই সহায় কৰি দিলোঁ আৰু ইহঁতৰ লগৰ ল'ৰা কি কৰোঁ এইখিনিতো সহায় কৰিব পাৰিম দে ৰাইজ See you.